15 আগষ্ট এই যে নহয় কেৱল ভাৰত জননীৰ বুকুত খোদিত এটি দিন বা তাৰিখ। 15 আগষ্ট এই যে কোটি কোটি জনতাৰ হেঁপাহৰ উমহনা এটি পবিত্ৰ দিৱস। 200 বছৰীয়া স্বাধীনতাৰ কটাহ ফুটাই আকাশে বতাহে সিদিনা বিয়পিছিল স্বাধীনতাৰ জয়গান। ইতিহাসে আজিও সোঁৱৰায়। শত শত শ্বহীদৰ তথা বীৰাংগনাৰ কাহিনী আজি মোৰ চকুলো নিগৰায়। আকাশত উৰে আজি মুকুটিৰ নিচান, একতা অসহিষ্ণুতাৰ গৌৰৱ গাথা। তিৰংগাৰ তলত আমি তৰুণ সেনানী, সৰু চৰেহ প্ৰেমৰ আদৰ্শ। শ্ৰদ্ধাৰ্য আশীষ মাগো বীৰ শ্বহীদক। সপোন আমাৰ এক অম্লান ভাৰতবৰ্ষ, সপোন আমাৰ এক অখণ্ড ভাৰতবৰ্ষ।